আপুনি বাৰু আপোনাৰ মোবাইল ফোনটোৰ অবিহনে এদিন অকলশৰে থাকিব পাৰিবনে? যদি আপোনাৰ এনচাৰ নোৱাৰো তেনেহ'লে এইটো ভিডিঅ' আপোনাৰ বাবে। বৰ্তমান সময়ত একেবাৰে কম সংখ্যক লোকহে ওলাব যাৰ হাতত মোবাইল ফোন নাই, স্পেচিয়েলি স্মাৰ্টফোন। সকলোৰে হাতত এটা স্মাৰ্টফোন থকাটো আজিকালি একেবাৰে কমন কথা হৈ পৰিছে। যেনেদৰে পানীৰ অবিহনে এটা মাছ ছটফটাই উঠে, ঠিক তেনেদৰে বৰ্তমান সময়ত মোবাইল ফোনৰ অবিহনে আমাৰো একেই অৱস্থা। কিয়নো আমি সকলো মোবাইল ফোনৰ এডিকশ্যনৰ শিকাৰ হ'বলগীয়া হৈছে। যদি আপুনি ভাবে যে 1 মিনিট সময়ো আপোনাৰ মোবাইল ফোনটোৰ অবিহনে পাৰ নহয়, তেনেহ'লে বিশ্বাস কৰক আপুনিও অলৰেডি মোবাইল ফোনৰ এডিকশ্যনৰ শিকাৰ হৈ গৈছে। যদি আপুনি এইটো ভাবিছে যে মই মোবাইল ফোনৰ এডিকশ্যনৰ শিকাৰ হোৱা নাই, তেনেহ'লে তাক কনফাৰ্ম কৰিবলৈ মই কেইটামান কুৱেশ্যন কৰিম আৰু আপুনি চাওক যে সেইকেইটা কুৱেশ্যনৰ কেইটাৰ এনচাৰ আপোনাৰ ওচৰত য়েছ বা হয় আহে। কুৱেশ্যন নম্বৰ 1, আপুনি বাৰু প্ৰতিদিনে শোৱাৰ সময়ত মোবাইল ফোনটো বিচনাৰ ওচৰত বা গাৰুৰ তলত থৈ শুৱে নেকি? কুৱেশ্যন নম্বৰ 2, আপুনি ৰাতিপুৱা শুই উঠিয়ে সকলোতকৈ প্ৰথমতে নিজৰ মোবাইল ফোনটো বিচাৰে আৰু মোবাইল ফোনটো ইউজ কৰে নেকি? কুৱেশ্যন নম্বৰ 3, আপুনি বাৰু খানা খাই থকা সময়তো আপুনি আপোনাৰ মোবাইল ফোনটো ইউজ কৰে নেকি? কুৱেশ্যন নম্বৰ 4, আপুনি বাৰু মোবাইল ফোনৰ নটিফিকেশ্যনৰ ছাউণ্ড শুনা লগে লগে মোবাইল ফোনটোৰ ওচৰলৈ দৌৰি যায় আৰু মোবাইল ফোনটো অন কৰে নেকি? কুৱেশ্যন নম্বৰ 5, অলপ সময় কিবা এটা চিন্তা কৰি আপুনি ঘণ্টাৰ পাছত ঘণ্টা বহি মোবাইল ফোন ইউজ কৰে নেকি? যদি এই 5টা কুৱেশ্যনৰ 3টাৰ এনচাৰো আপোনাৰ ওচৰত হয় আহে, তেনেহ'লে বিশ্বাস কৰক আপুনিও মোবাইল ফোনৰ এডিকশ্যনৰ শিকাৰ হৈছে। এই মোবাইল ফোনৰ এডিকশ্যনৰ শিকাৰ কেৱল আপুনিয়ে হোৱা নাই। PAW ৰিচাৰ্চ চেণ্টাৰ তথ্য অনুসৰি 64% এডাল্টে মোবাইল ফোন ইউজ কৰে। আৰু যদি আমি 18 পৰা 24 বছৰ বয়সৰ ছাত্ৰ ছাত্ৰী বা যুৱক যুৱতীৰ কথা কওঁ, তেওঁলোকৰ ৰিচিও বহুত বেছি। 71% মানুহ এনেকুৱা আছে যিয়ে নিজৰ মোবাইল ফোনটো নিজৰ গাৰুৰ তলত বা নিজৰ বিচনাৰ ওচৰত লৈ শুৱে। 54% মানুহ এনেকুৱা আছে যিয়ে প্ৰতি 4 বা 5 মিনিটৰ পাছে পাছে নিজৰ মোবাইল ফোনটো চেক কৰি থাকে। 35% মানুহ এনেকুৱা আছে যিয়ে ৰাতিপুৱা টোপনিৰ পৰা সাৰ পোৱাৰ লগে লগে নিজৰ মোবাইল ফোনটো বিচাৰে। এই পৃথিৱীত বিভিন্ন ধৰণৰ এডিকশ্যন আছে। ৱাইন এডিকশ্যন, চিগাৰেট এডিকশ্যন, প্ৰন এডিকশ্যন, গ্ৰেম এডিকশ্যন। কিন্তু এইবোৰৰ ভিতৰত সকলোতকৈ ভয়ানক এডিকশ্যনটোৱেই হ'ল মোবাইল ফোন এডিকশ্যন, যিটো আপোনাৰ গোটেই জীৱনটো বৰবাদ কৰি দিব পাৰে। বিশেষকৈ এই মোবাইল ফোন এডিকশ্যন টিনেজাৰসকলৰ ক্ষেত্ৰত বেছিকৈ দেখা পোৱা গৈছে। যেতিয়া তেওঁলোকৰ মোবাইল ফোনৰ চাৰ্জ নাইকিয়া হৈ যায়, তেতিয়া তেওঁলোকে পৰিচান হৈ পৰা দেখা যায়। অধিকাংশ সময় তেওঁলোকে অনলাইন কানেক্ট হ'ব বিচাৰে ৰিয়েল লাইফৰ তুলনাত। খানা খাই থকাৰ সময়তো তেওঁলোকে মোবাইল ফোন ইউজ কৰি থাকে আৰু বাৰে বাৰে ফোনটো চেক কৰি থাকে কেনেবাকৈ তেওঁলোকৰ ফোন ৰিং বা ভাইব্ৰেট হোৱা নাইতো, আচলতে যিটো নহয়। মোবাইল ফোন এডিকশ্যনে অনলাইন এক্টিভিটিক বহুত ফাষ্ট কৰিছে, কিন্তু আমাৰ মগজুটোক শ্ল' কৰিছে। আমি ভাবিছোঁ যে আমি স্মাৰ্টফোন চলাই আছোঁ, কিন্তু আচল কথাটো হ'ল মোবাইল ফোনটোৰ ভিতৰত যিবোৰ এপছ আছে, সেই এপছবোৰে আমাক চলাই আছে। ফেচবুক, হোৱাটছএপ, টুইটাৰ, ইনষ্টাগ্ৰামে যেনেদৰে বিচাৰে আমাক মেনুপুলেট কৰিব পাৰে, আমাৰ বিচাৰ বুদ্ধি সলনি কৰিব পাৰে। 76 বছৰৰ আগত আমি ইংৰাজৰ গোলাম আছিলোঁ আৰু বৰ্তমান আমি নটিফিকেশ্যনৰ গোলাম হৈ আছোঁ। নটিফিকেশ্যনে যেনেদৰে বিচাৰে আমাক তেনেদৰে মেনুপুলেট কৰিব পাৰে। যেতিয়াই বিচাৰে আমাক তেতিয়াই টোপনিৰ পৰা জগাই দিব পাৰে। এইটো সঁচা যে এই পৰিৱৰ্তনশীল সমাজত মানুহ মূৰ্খ হৈ গৈ আছে আৰু মোবাইল ফোন স্মাৰ্ট হৈ গৈ আছে। মই এইটো কোৱা নাই মোবাইল ফোন ইউজ নকৰিব, মোবাইল ফোন ইউজ কৰিব যেতিয়া নিজৰ প্ৰয়োজন হয়। যিবোৰ ফাল্টু এপছ আছে সেইবোৰ আনইনষ্টল কৰি দিয়ক, নতুবা যিবোৰ নটিফিকেশ্যন ইম্পৰ্টেণ্ট নহয় সেইবোৰ বন্ধ কৰি দিয়ক। কিয়নো নটিফিকেশ্যনে আমাক সকলোতকৈ বেছি বাৰে বাৰে মোবাইলটোৰ ফালে আকৰ্ষিত কৰে। মোবাইল ফোন ইউজ কৰক নিজৰ ষ্টাডি কৰিবৰ বাবে, ইম্পৰ্টেণ্ট কল কৰিবৰ বাবে, ব্লগছ পঢ়িবৰ বাবে, ছেল্ফ ডেভেলপমেণ্ট কৰিবৰ বাবে, নিজৰ গ্ৰ'থৰ বাবে। মাত্ৰ আপোনালোকে মোবাইল ফোন ইউজ কৰাৰ তালিকাটো সলনি কৰি দিয়ক, আপোনালোকে পৰিৱৰ্তন নিজে নিজে অনুভৱ কৰিব।